ভূমিত মেঘালয় আৰক্ষীৰ দপদপনি পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিনডেং থানা অন্তৰ্গত পিচিআৰ গাঁৱত বাহৰ পাতিছে মেঘালয় আৰক্ষীয়ে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰম ব্যৰ্থ সৰ্বানন্দ চৰকাৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমৰেং সমষ্টিবাসীক CM তুলিৰাম ৰংহাঙৰ উপহাৰ MP হৰেন সিং বে আৰু MSC ৰীনা টেৰাংপিৰ উপস্থিতিত লাম্বা পথাৰত কৰিলে শিলান্যাস কাৰ্বি আংলং জিলাৰ ডিফুৰ পৰা 3 কিলোমিটাৰ লগত পথৰ চূড়ান্ত দুৰ্দশা নিৰ্বাচনৰ সময়ত ৰাইজক শতসহস্ৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছত চৰম প্ৰবঞ্চনা প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান অন্যথা অনাগত নিৰ্বাচনবোৰত ভোটদান নকৰে মেনসিং ৰংহাং গাঁৱৰ ৰাইজে নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্জয় তেৰণপি আগবাঢ়িছো প্ৰথম দুখবৰলৈ অসমৰ ভূমিত মেঘালয় আৰক্ষীৰ দপদপনি ৰাজ্যৰ সীমা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে সৰ্বানন্দ চৰকাৰ একেদৰে ব্যৰ্থ হৈছে তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰেও ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ দৰে অৱস্থা অসম আৰক্ষীৰ পশ্চিম কাৰ্বি আংলং জিৰিকিনডেং থানাৰ অন্তৰ্গত পিচিআৰ নামৰ গাঁৱত বাহৰ পাতিছে মেঘালয় পুলিচ সীমান্তৰ পৰা 4 কিলোমিটাৰ ভিতৰত অবৈধভাৱে মেঘালয় পুলিচৰ BOP স্থাপনৰ পৰিকল্পনা অৱশেষত সীমান্তবাসীৰ ৰাইজৰ প্ৰবল তৎপৰতা আৰু জিৰিকিনডেং আৰক্ষীৰ প্ৰচেষ্টাত শিবিৰ উঠাই যাবলৈ বাধ্য হয় মেঘালয় আৰক্ষী ৰাজ্যৰ সীমা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত অসমত যিকোনো দলৰে চৰকাৰ গঠন নহওক কিয় আজিলৈ চৰম ব্যৰ্থ হোৱাহে পৰিলক্ষিত হৈ আহিছে তাৰ বিপৰীতে প্ৰতিবেশী ৰাজ্যক্ৰমে অৰুণাচল নাগালেণ্ড আৰু মেঘালয় সদায় তৎপৰ হৈ থাকে আগ্ৰাসন চলাবলৈ এই ক্ষেত্ৰত প্ৰতিবেশী ৰাজ্যবোৰৰ চৰকাৰে নিজৰ পুলিচ প্ৰশাসনক সদায় উৎসাহ উদ্দীপনা আৰু সাহস দি অহাৰ বিপৰীতে অসম চৰকাৰে অসম আৰক্ষীৰ নিৰাশ তথা হতাশা কৰি আহিছে যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়তো প্ৰতিবেশী ৰাজ্যৰ প্ৰশাসন আৰু ৰাইজে অসম ভূমি দখলৰ চেষ্টা কৰি আহিছে শেহতীয়াকৈ অসম আৰক্ষীয়ে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিনডেং থানাৰ অন্তৰ্গত পিচিআৰ গাঁৱত শিবিৰ স্থাপন কৰিছে যদিও মেঘালয় সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা ৰাইজৰ প্ৰবল প্ৰতিবাদ আৰু অসম আৰক্ষীৰ প্ৰবল হেঁচাত মেঘালয় আৰক্ষীয়ে বাধ্য হৈছে শিবিৰ উঠাই নিবলৈ উল্লেখযোগ্য যে জিৰিকিনডেং থানাৰ অন্তৰ্গত খিৰমিত অসম আৰক্ষীয়ে সীমান্ত চকী স্থাপন কৰিবলৈ লৈছিল কিন্তু মেঘালয় আৰক্ষী আৰু মেঘালয়ৰ ৰাইজ তথা ৰাজনৈতিক নেতাসকলে আহি আৰক্ষী চকী স্থাপন কৰিবলৈ নিদিলে ফলস্বৰূপে অতি লজ্জাজনকভাৱে অসম আৰক্ষীয়ে নিজ মাতৃভূমিতে ভগনীয়া হ'ব লগা হ'ল আনহাতে জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি আংলঙৰ ভূমি 1 ইঞ্চিও কাকো দিয়া নহ'ব বুলি দম্ভালি মৰা তুলিৰাম ৰংহাঙে সীমান্তৱৰ্তী অঞ্চলত কি ঘটিছে সেয়াও খবৰ ল'বলৈ আহৰি নাপালে মেঘালয় বেটলেন আহি পেলাই পিচিআৰ এখন ক্লাবৰ মানে সেটেল কৰিবলৈ আহিছে এতিয়া আমি খবৰ পোৱাৰ লগে লগে ইমিডিয়েটলি আমি থানাত ইনফৰ্ম কৰিলোঁ লগতে আমি জিৰিকিনডেং পুলিচ ষ্টেচন ইনফৰ্ম কৰিবলৈ তেখেত আমি জনালোঁ জনাৰ পাছত আমি জেগাটো স্পটত আহি পেলাই আমি আজি এই স্পটত মানে আমি দেখা পালোঁ সঁচাকৈ সিহঁতৰ আহি পেলাই ইয়াতে সেটেল কৰিবলৈ আহিছিলে গতিকে আমি ৰাইজৰ আমাৰ গাঁৱৰ হয় বা আমি চাৰাউণ্ডিং এৰিয়া যিমানটা বস্তি আছে আমি সকলো আমি খবৰ দি পেলাই সেই বিষয়ে আমি আলোচনা কৰি পেলাই আহিছিলোঁ ইয়াতে কাৰণ সেই বস্তুটো আমাৰ জেগাত কাৰ্বি আংলঙৰ মাটি হয় তেখেত আহি পেলাই মানে বহিছিলে মানে ইলিগেলি এনক্ৰচমেণ্ট হিচাপে তেওঁলোকে সোমাইছিলে আমাৰ এৰিয়াত মেঘালয় পুলিচে ইলিগেলি গতিকে আমি সেইবিলাক আমি টোটেলি আনএক্সেপ্টেবল হয় সেই কথালৈ আমি বা উঠাবলৈ আজি ইয়াতে আমি পিচিআৰ নহয় ইয়াৰ পৰা আকৌ বৰ্ডাৰলৈ কিমান দূৰ ইয়াৰ পৰা আমাৰ মেইন যিটো বৰ্ডাৰ আছিলে আমাৰ অৰিজিনেল বৰ্ডাৰ বুলি কয় ইয়াতে ইয়াৰ পৰা 3 কিলোমিটাৰ আমাৰ বৰ্ডাৰ আছিলে তাৰমানে মেঘালয় পুলিচে 3 কিলোমিটাৰ ভিতৰত সোমাই আহিছে ইয়াত মেঘালয় পুলিচে আমাৰ মাটি বা আমাৰ এৰিয়া সিহঁতৰ 3 কিলোমিটাৰ সোমাই খবৰ পোৱাৰ কাৰণে আমি ইয়াত মানে জায়গা আহিবলগীয়া হ'ল এতিয়া মেঘালয় পুলিচ গ'ল এতিয়া বৰ্তমান মেঘালয় বহুত মানে এডমিনিষ্ট্ৰেটিভবিলাকে কথা পাতি এই
কেম্প ইমিডিয়েটলি ৰিমুভ কৰিবলৈ সিহঁতে আলোচনা কৰিছে। চৰকাৰৰ মাটিত আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাটি, গতিকে তেওঁলোকে যিটো বনাইছে এইটোতো সম্পূৰ্ণভাৱে এইটো ৰং অবৈধ। গতিকে এই বিবৃতি ইয়াৰ পৰা উচ্ছেদ হ'ব লাগে। ইয়াৰ পৰা উচ্ছেদ হ'ব লাগে, কাৰণ মেঘালয়ৰ মাটিত তেওঁলোকে বনাওক, আমাৰ আপত্তি নাই, কিন্তু কাৰ্বি আংলঙৰ মাটিত তেওঁলোকে বনালেতো আমাৰ আপত্তি আছে। আপোনালোকে বিচাৰেনে ইয়াৰ অসমৰ হৈ এটা আৰক্ষী পোষ্ট হ'ব লাগে? এইটোত লাগিবই, কাৰণ ইয়াৰ সীমা অঞ্চল, কোনো ঠিক নাই কোন মুহূৰ্তত কি হয় কি হ'ব কোনো ভৰসা নাই। গতিকে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা তেনেকুৱা সুবিধা যদি দিয়ে তেতিয়াহ'লে ইয়াৰ সমস্যাবিলাক সমাধান হ'ব। ইয়াৰ মানুহবিলাকৰ মানে কোনো মানে ভয় ভাৱ নাথাকিব। মানে মেঘালয়ৰ পৰা কাৰ্বি আংলং বা অসমৰ মাজত ইয়াতে সম্পৰ্ক ভাল থাকিব, মাৰপিট তেনেকুৱা নচলিব নহ'ব। And here we come to know that they are here without any prior intimation to our district administration. And based on last year agreement which was signed between Meghalaya and Assam government, it was in Nongpo. So based on that agreement, prior information should be given from either party or either people from the state to intimate the other. If any kind of activity has to take place. Or regarding even stationing of police here, prior information is required. So since they did not give any prior information, we come here and inform them about it. খেৰণিৰ পৰা বীৰেন ইংলিৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ আটাইতকৈ পিছপৰা আমৰেঙৰ লাম্বা পথাৰত চৰকাৰীভাৱে বিবাহ ভৱন স্থাপনৰ বাবে 22 জুনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰিলে শিলান্যাস। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে এয়া আমৰেংবাসীক নিশ্চয়কৈ এটা উপহাৰ বিবেচিত হৈছে। যদিও বিবাহ ভৱন হেকিয়াও সম্প্ৰতি আমৰেঙৰ একাংশ সচেতন ৰাইজৰ মুখে মুখে উত্থাপন হৈছে এই প্ৰশ্ন। হয়, পশ্চিম কাৰ্বি আংলঙৰ আটাইতকৈ পিছপৰা সমষ্টিৰ অন্যতম 9 নং আমৰেং পৰিষদ সমষ্টি। বৃহত্তৰ পিছপৰা অঞ্চলৰ বাবে যাতায়াতৰ বাবে বাট পথৰ অৱস্থা অতি শোচনীয়। শিক্ষাকে ধৰি পথ উন্নয়ন আটাইতকৈ জৰুৰী আছিল অঞ্চলটোৰ বাবে। যদিও সবকা সাথ সবকা বিকাশৰ শ্লোগান দিয়া বিজেপি চৰকাৰে চৰকাৰীভাৱে বিবাহ ভৱন সাজি দি পিছপৰা ৰাইজৰ বাবে কৰা দেখুৱাবলৈ দায় কৰা কাৰ্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে। যদিও পৰিষদীয় বিজেপি চৰকাৰৰ হাতত এতিয়াও বহু সময় আছে অনাগত দিনবোৰত সমষ্টিবাসীৰ ৰাইজৰ বাবে সঁচা অৰ্থত উন্নয়ন আনি দিয়াৰ। আৰু এই সন্দৰ্ভত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে পিছপৰা সমষ্টিটোৰ সৰ্বাংগ উন্নয়নৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে তাক সময়তেহে পৰিলক্ষিত হ'ব। বিশেষ প্ৰতিবেদক কাট নিউজ। পৰিৱৰ্তন আৰু পৰিৱৰ্তন সকলো ধৰণৰ মেলে মিটিঙে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে কয় কেৱল জিলাখনৰ পৰিৱৰ্তনৰ কথা, সৰ্বতো দিশত পৰিৱৰ্তন অনাৰ কথা। কিন্তু পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ শেহতীয়া নমুনা আমি আপোনালোকক দেখুৱাম। কিন্তু এই নমুনা কিনো পিছপৰা দুৰ্গম অঞ্চলৰ নহয়, ডিফু চহৰৰ মাত্ৰ 3 কিলোমিটাৰ ভিতৰত চূড়ান্ত উন্নয়নৰ নমুনা আমি দেখুৱাম। চাওঁ আহক এই প্ৰতিবেদন। এই দৃশ্যাংশ ডিফু মিউনিচিপালিটিৰ 3 নং ৱাৰ্ড এলেকাৰ। ডিফু চহৰৰ মাজখণ্ডত জাক-জমকতাৰ বিপৰীতে এই দুখজনক দৃশ্য পথৰ। এজাক বৰষুণ হ'লেই দুখন কোলাই পাতিয়ে নধৰা হয় এই পথটোৰে যাতায়াত কৰা পথচাৰীৰ। বিগত পৰিষদ নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত জাক জাক নেতা আহিল, পথ নিৰ্মাণকে ধৰি বহু ধৰণৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি গ'ল। কিন্তু নিৰ্বাচন যোৱাৰ অঞ্চলটোৰ উন্নয়নৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰাটো দূৰৰে কথা, কোনো নেতাই এই অঞ্চলত ভৰি দিবলৈকে নাহিল। ডিফু মিউনিচিপালিটিৰ অন্তৰ্গত এই স্থানত মিউনিচিপালিটিৰ অন্তৰ্গত হৈও উন্নয়নৰ কোনো আঁচনি নাই ৰাইজৰ বাবে। এই বিষয়ে অধিক জানিবলৈ শুনোৱা হওক ৰাইজৰ মুখেৰে। Nilitum nasana kisum kipu non pen kalilo pining an ke ningkan pokep abat thuan lo nilitum ladak arong kedo men rong hang arong ke rong horal bosti rong sampri men rong hang arong hemari berong lapuna rong pli arong atowal lapu hello je tahun pen kacite bok nai ladak kilometer pli anwet adak ta tahun pen sita men non antame non ningkan pokep an lo rong hang arong
lada arong ke chukim det pen sitame non nilitum ar towar ke la puson si theklong lang la pen la puson si nilitum phobom mong lang la si nilitum sarkar atuma phan ka chuning rita la puhelo je nilitum towaran bang ontoto ajale nang pipe pusita towar bang ke nilitum phan nang pame pipo nang pame pitha pusin nilitum ka chuning rido la pen HD minister alangli sumrong hang sida me alangli la sot atowar long ewang long vek lo inghana dong long vek lo la so alam bang alangli cheteng ne delone pine sita me nilitum ka chuning ri thu bang ke la so towar alam bang cheteng ne pin pen la so alangli ke wang long atowar alangli open stage along jitu opening ke bang hodani naga chichak tekang rong hang rong atowar ke nilinang pipo pu non asita me nilitum theklong lelang arlong ichata theklong lelang la pen itai chata tintum theklong lelang sangti arlong ajara theklong le non nang litum theklong lo la pa nilitum rong soratum kisung school ke dono somaratum janilitum rong purong hangarong arara tumaphan la pen la rong kli at kachelat kida matwar arara tumaphan nang jin sotha la pen prabjin pen nilitum phan towara bang nang pipa nang pitha lapen nang pipo bosi ninga khalo poriborton sarkar sinangji pulo sobta poriborton lo sobta BJP lo sobta poriborton nangji bonsita me nilitum nananta poriborton theklong lelang lasi nilitum ningduk lasi akethe ke dinga tum phan CM EM MP MLA tum phan sita be suri nilitum ahin pen alang tu ma chuning ri lo je nilitum phan prabjin pen la sotobar banang bonai pipo osomar school ki dun lapen delivery ke wan punoy ka charchong ben sike wan nang nang arbe lege jang lo pulote nilitum thanga bosta velo rong isi thurpaksi la rong berong thakamuni thurpaksi oto enjoy pensi papar nang po asi nilitum kachuning ri la rong thom rong pliat towar arara tum kachuning ri kelal cholo je nilitum opan prabjin pen la sotowar nang bonai pipo bosi chuning ri pon to mane yate ulai mane eneka hoi jay je lora swali mane school jabo nuari tar pasot suppose aru delivery manu এই ডেলিভারি যেতে উঠিব অটো এটা নাহে গাড়ী এটা নাহে আজি ইলেকশন আহিলে ভোট দিয়ক কব ভোট যেতিয়া জিকা পাছত আমাৰ খবৰ খাতি নাই সব দুখীয়া ৰাইজ উঠি পেলাই তেখেত সকলক জয়যুক্ত দি আৰু ভোটটো জিকাই দিয়ে ভোট জিকোৱা পাছত তেখেত সকলে আমাৰ কাৰণে কেলে নাচায় আমাৰ কাৰণে চাব লাগে আমি দুখীয়া হয় আমি দুখীয়া ৰাইজ আজি আমাৰ দুখ আছে বুলি আপোনালোকৰ আগত আমি কৈ আছো গতিকে আপোনালোকে নিজে চাওক ইমান বুকা যাতে কুঠিয়া পেলাই দিলি ইয়াত ধান ৰুলে ধান হৈ যাব এনেকা এইটো ৰাস্তা নেকি আজি চাওক ৰংহাং বস্তি হৰিলাল বস্তি ৰংচাম্প্ৰি বে বস্তি ৰাস্তাটো আজি আপোনালোকে দেখিছে নহয় গাড়ীটো সিধা ললে ইফালে ঘূৰি যায় আজি কি কাৰণে ঘূৰে গতিকে আপোনালোকে চাই লওক এতিয়া আমাৰ কাৰণে এইটো ৰাস্তা অতি সোনকালে যাতে আমাৰ ৰাস্তা ভাল হ'ব লাগে আৰু ভোট দিয়ক আমি জয়যুক্ত কৰি তেখেতসকলক জিকাইছো আকৌ একবাৰ মোদী চৰকাৰ আহিছে এতিয়া আমাৰ CM EM কেলে নাচায় আমাৰ এই ৰাস্তাত CM সকলক ডাঙৰীয়া সকলক খুচ কাঢ়ি আনাব লাগিব তেতিয়াহে আজি হতে খালি টাউন ওচৰত কয় সবে লোকে লেটিং যোৱা ৰাস্তাও ভাল হৈ গৈছে আমি যে আজি আমি মানুহ নহয় নেকি আমি কি হয় ইয়াতে জানৱাৰ সোমাই আছো নেকি গতিকে আমাৰ এই ৰাস্তাটো অতি সোনকালে আহিব লাগে অতি সোনকালে আমাৰ CM ডাঙৰীয়া হওক চিফ মিনিষ্টাৰ হওক যোনে হওক গতিকে এই ৰাস্তাটো আমি পাব লাগে সোনকালে আৰু আমাৰ যাতে এতিয়া চাওক মাইকী মানুহৰ একটা দুখ থাকে কি কাৰণে আজি কিছুমানে এই একটা বেমাৰৰ কাৰণে গাড়ী এটা আহিব নোৱাৰে সাৰংকি ডিমো আৰু আমিৰ সন্দেহ ৰিপৰ্ট কাৰ্ড নিউজ নমাটি পৰিষদ সমষ্টিৰ অন্তৰ্গত ডেনগাঁও আৰু দংহাপ থেদং গাঁৱৰ নিৰীহ ৰাইজক সম্প্ৰতি সৰিছে চকুৰ নিদ্ৰা KPLD উগ্ৰপন্থী বিচৰাৰ নামত আৰক্ষী তথা সৈন্য বাহিনীয়ে নিশা হলেই নিত গাঁৱৰ ভিতৰত সোমাই নিৰীহ লোকক মাৰপিট কৰি অতিশয্য চলায় আনহাতে আৰ্মীৰ অতিশয্যত গাঁৱৰ নিৰীহ যুৱতী এগৰাকীৰ প্ৰাণ পৰ্যন্ত যাবলগীয়া হ'ল যদিও নিৰীহ যুৱতীৰ মৃত্যুৰ ন্যায় বিচাৰ এতিয়াও হোৱা নাই এখন নহয় দুখন নহয় ডেনগাঁও এলেকাৰ 19খন গাঁৱত নিশা হলেই KPLD উগ্ৰপন্থীৰ নাটক চলে আৰ্মী আৰক্ষীৰ উগ্ৰপন্থী বিচাৰি নেপাই উৰহৰ খন ভগাধাৰীত কোপোৱাৰ দৰে সৈন্য আৰক্ষীয়ে ঘৰে ঘৰে খুটপোচ মাৰপিট চলাই নিৰীহ পুৰুষ মহিলাৰ ওপৰত সেনা আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ সহিব নোৱাৰি এগৰাকী যুৱতীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া ঘটনা সংঘটিত হৈছে যদিও এই বিষয়ত অদ্যপি নিৰ্লিপ্ত ভূমিকাত আছে চৰকাৰ তথা জিলা প্ৰশাসন
আনহাতে গাঁওবাসীৰ বাবে এই সময় হৈছে পথাৰত খেতি কৰাৰ সময় এনে সময়ত খেতিয়কসকলে কটাবলগীয়া হৈছে নিশাটো ভীতিগ্ৰস্ত তথা নিদ্ৰাবিহীন হৈ এনেদৰে উগ্ৰপন্থী বিচৰাৰ নামত নিৰীহ ৰাইজে বিনা দুখে সেনা আৰক্ষীৰ অত্যাচাৰ আৰু কিমান সহিব সেয়েহে স্থানীয় থেদং LP স্কুলৰ প্ৰাংগণত আজি 19খন গাঁৱৰ মুৰব্বী তথা ৰাইজে একত্ৰিত হৈ সংবাদমেল আয়োজন কৰি সাংবাদিকৰ জৰিয়তে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ CMEMৰ লগতে জিলা আৰক্ষী অধীক্ষকক সঠিক ন্যায় বিচাৰ কৰি দিবলৈ আহ্বান জনাইছে ahok no nilitum sung piglo ladak nilitum dak socheng hen ta thedong area dak police station 28 number dak rong prisiara do nilitum inglong long se do chom nilitum sung piglo nilitum kisung ia thibang la son lo je arondre pen army tum bang po nilitum phan thang adai ave pin pen army tum koi tap koi khru po alang nilitum kapin chong pon thap kupine kine pon tap nil kumane hemari somar hana pondet tam elang ni thang adai ave nilitum la son lok si kisung phobom lo la se non nilitum chichak dor lo non bang nilitum la hai bang nilitum chichak on elo la se nilitum rat phul pak sinang nilitum nang hang lo la se non bang nilitum ge claim tu yi bang ken nilitum tuneng ri lo long cuts CMEM SP la hai tu mana nilitum alu pipo la se la so alu pipo nilitum man ahok la jing bai vivek nang ji koson se nilitum rong asor phan nang pajok nang ji la pen alang litum adai ki do phan se lang tum bisar vek nang ji litum han adai ve pin pen rong asor phan nang oi nai long le litum jichak ne lo litum ke inglong arat chutiki chupi arat sai di litum inglong aris tam helu wing lang la sini litum brit ki dam tam me arlo suret adam ta hai mo ko mane army ji tong lok te alang litum kan neng hang li klem taw ret bang litum jichak ne lo la sini litum me yut toy lo la sini non litum mala bang litum Karbi Anglong council atum masamela CMEM no litum tunai ri lo la so litum kisung bana pajok vek nang po মংগল ইংখে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 9954 79
3905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Monjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Monjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Assamese outlet opposite Langpidahangi Rural Bank, Depot, Karbi Anglong, Assam.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ জোৰ জাৰ মুকুলতাৰ হয় ৰাজনৈতিক ক্ষমতাৰ জোৰত ক্ষমতা প্ৰয়োগ কৰি CM তুলিৰাম ৰংহাঙে টিম কাৰ্বি আংলঙৰ পৰা বাহিৰ কৰি দিলে লাংফেৰ পৰিষদ সমষ্টিৰ MSC ৰাম সিং টিমুঙক জোৰ জাৰ মুকুলতাৰ হয় ৰাজনৈতিক ক্ষমতাৰ জোৰত ক্ষমতা প্ৰয়োগ কৰি CM তুলিৰাম ৰংহাঙে টিম কাৰ্বি আংলঙৰ পৰা বাহিৰ কৰি দিলে লাংফেৰ পৰিষদ সমষ্টিৰ MSC ৰাম সিং টিমুঙক ৰংহাঙৰ নিৰ্দেশত MSC গৰাকীয়ে অফিচিয়েলি ব্যৱহাৰ কৰা ইনোভা গাড়ীও কাঢ়ি নিলে পৰিষদে লগে লগে প্ৰায় অন্ধকাৰ হৈ পৰিল MSC ৰাম সিং টিমুঙৰ ৰাজনৈতিক ভৱিষ্যত অন্তত বিজেপি দলত থাকি ভৱিষ্যত ৰাজনৈতিক জীৱন গঢ়াৰ সপোন হয়তো ধূলিসাৎ হ'ল টিমুঙৰ কিন্তু MSC ৰাম সিং টিমুঙৰ এনে কি জগৰ লগাইছিল যে CM ৰংহাঙৰ নচুচা হলত উঠিব লগা হ'ল টিমুঙে CM ৰংহাঙৰ নতুন ৰাজনৈতিক সমীকৰণৰ স্বীকাৰ হ'লে নেকি তাকে জানিবলৈ কাৰ্বি আংলংবাসী তথা ৰাজনৈতিক ভূৰখা মহলে আৰু কেইবাটাও দিন অপেক্ষা কৰিব লাগিব ব্যুৰো ৰিপৰ্ট কাট নিউজ হামৰেন পৰিষদ সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয় সৰ্বমুঠ ৭৭ জন ছাত্ৰ ছাত্ৰীৰ ৫২ জনেই মাটিতে বহি সদায় পাঠদান লয় কাৰণ এই কেইজন ছাত্ৰ ছাত্ৰীৰ বাবে নাই ডেস্ক বেঞ্চ ইফালে চৰকাৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাত উন্নয়নৰ কথা কয় গুণগত শিক্ষাৰ কথা কয় কিন্তু ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা আহৰণৰ ন্যূনতম সুবিধাও প্ৰদান কৰিব নোৱাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা বিয়াগুম প্ৰাথমিক শিক্ষা বিভাগে শিশুৰ শিক্ষা আহৰণৰ প্ৰাথমিক খোজতে চৰকাৰে চৰম হেতালি খেলা স্কুলখন ক'ত আছে জানিবলৈ চাওক আমাৰ কাট নিউজৰ এই প্ৰতিবেদন এয়া চাওক পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত এই স্কুলখনৰ নাম হৈছে সমুপং প্ৰাথমিক বিদ্যালয় দুখীয়া ছাত্ৰ ছাত্ৰীক ঘৰত বহি পঢ়াৰ সুবিধাৰ বাবে আজি ছলাৰ লাইট বিতৰণ কৰে চৰকাৰে যোগান ধৰা ছলাৰ লাইটসমূহ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীনা তেৰণ পি বৰ্মন আৰু স্কুল পৰিচালনা সমিতিৰ সভাপতি ৰাম সিং ৰংহাঙে পিছে ছলাৰ লাইট পালে কি হ'ল এইখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বহিবলৈ নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক আৰু বেঞ্চ ফলত ৫২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে মজিয়াতে বস্তা কট যিয়ে যি পাৰে পাৰি বহি শ্ৰেণীৰ শিক্ষাগুৰুসকলৰ পৰা এনে অৱস্থাতে পাঠদান লয় কিন্তু আমি জানিব পৰা মতে প্ৰতি বছৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনত থকা প্ৰাথমিক বিদ্যালয়সমূহৰ নামত ডেস্ক বেঞ্চৰ নামত লক্ষ লক্ষ চৰকাৰী ধনৰ ব্যয়েৰে ডেস্ক বেঞ্চৰ যোগান ধৰে কিন্তু সেই ডেস্ক বেঞ্চবোৰ যায় কলৈ স্কুলখনৰ শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে জনোৱা মতে এইখন স্কুললৈ মধ্যাহ্ন আহাৰ খোৱাৰ নামত চৰকাৰে দিয়ে মাত্ৰ 11 জন ছাত্ৰ ছাত্ৰীৰ হিচাপহে Tangte handang e bang ko ano teacher ke. Handang bang ke inuwe nili inuwe. Desk bench ke kompit ang militar nam isitar long kapang niya. Lapuson laktar long pero sumarang kang ninang ningkan ko an bagul. Mapiningan tot na. Nili lada ken 2015 sila dak ng transfer pala so aku tenta tara long si kapang ni ko ada pembangke. Lakado ko enrollment ko an ke? 77. La 77 ang bong pen desk bench ke doke. Desk bench ke doke lain ko rakko bagaw sumaran chok. ছাত্ৰ ছাত্ৰী এনৰলমেণ্ট মতেহে মধ্যাহ্ন ভোজনৰ বাবে খাদ্য সামগ্ৰী পঠোৱা নিয়ম বাকীখিনি আধা বাটতে হৰলুকি হৈ যায় নেকি ইয়াৰ উপৰিও স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে খাবৰ বাবে নাই খোৱা পানীৰ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজন ৰান্ধিবৰ বাবে নাই ৰান্ধনীশালো গৃহ চহৰ ডিফুতে মাহটোৰ অধিক দিন কটোৱা স্থানীয় জনপ্ৰতিনিধি মংগল সিং টিমুঙে নিজৰ সমষ্টিক স্কুলখনৰ এই চৰম দুৰ্দশাৰ খবৰ গম পায়নে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ